নমস্কাৰ হাতৰ প্ৰেমী ৰাইজসকল fidaeduaxom নামৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এইটো ভিডিঅ'ত আপোনালোকলৈ কেইটামান হাতৰ আগবঢ়োৱা হৈছে আৰু প্ৰতিটো হাতৰ বিপৰীতে 10 ছেকেণ্ড কৰি সময় দিয়া হৈছে। সময়ৰ ভিতৰত উত্তৰ দিবলৈ যত্ন কৰিব। আগৰ ভিডিঅ'টোত আপোনালোকলৈ সোধা প্ৰশ্নটো আছিল কাণ দুখন কোলাহেন দাঁত দুখন মোলাহেন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল হাতী। ইয়াৰ শুদ্ধ উত্তৰ বহুতে দিছে, তাৰে ভিতৰত কেইজনমান হ'ল সাজিদা ৰয়, পূজা দাস, জয়শ্ৰী ৰাভা, প্ৰিয়ংকা কনৱাৰ, যতীন্দ্ৰ তালুকদাৰ, সত্যজিৎ, মৃন্ময় শইকীয়া, মনোৰঞ্জন অফিচিয়েল, বকুল চুতীয়া, ৰীমা তালুকদাৰ, লক্ষণ কুমাৰ ৰয়, ৰবীন দাস, জুৰি বড়ো আৰু গীতা পাঠক। ইয়াৰ লগতে প্ৰতিজন শুদ্ধ উত্তৰ দিওঁতাসকলক ধন্যবাদ জনাইছোঁ। বলক আজিৰ প্ৰশ্নকেইটা চাওঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল এনেকুৱা কি আছে যিটো আমি খাওঁ কিন্তু দেখিবও নোৱাৰোঁ, চুবও নোৱাৰোঁ। প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ, এনেকুৱা কি আছে যিটো আমি খাওঁ কিন্তু দেখিবও নোৱাৰোঁ, চুবও নোৱাৰোঁ। সময় সমাপ্ত। উত্তৰটো হ'ল শপত। দ্বিতীয় প্ৰশ্নটো হ'ল এনেকুৱা কি বস্তু আছে যাৰ ছায়া নাই। প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ, এনেকুৱা কি বস্তু আছে যাৰ ছায়া নাই। সময় সমাপ্ত। উত্তৰটো হ'ল ৰাস্তা। তৃতীয় প্ৰশ্নটো হ'ল এনেকুৱা কেতিয়া হয় আপুনি ৰঙা দেখি খাবলৈ আৰম্ভ কৰে আৰু সেউজীয়া দেখি খোৱা বন্ধ কৰি দিয়ে। এনেকুৱা কেতিয়া হয় আপুনি ৰঙা দেখি খাবলৈ আৰম্ভ কৰে আৰু সেউজীয়া দেখি খোৱা বন্ধ কৰি দিয়ে। সময় সমাপ্ত। উত্তৰটো হ'ল তৰমুজ খোৱাৰ সময়ত। তাৰপিছৰ প্ৰশ্নটো হ'ল নাম থলে ছোৱালীৰ ফল হ'ল খৰালিৰ। উত্তৰটো কি? সময় সমাপ্ত। উত্তৰটো হ'ল কমলা। 5 নম্বৰ প্ৰশ্নটো হ'ল 100 টকাৰ পৰা 99 টকা লৈ গ'লে কেই টকা থাকিব? প্ৰশ্নটো হ'ল 100 টকাৰ পৰা 99 টকা লৈ গ'লে কেই টকা থাকিব? সময় সমাপ্ত। উত্তৰটো হ'ল 10 টকা। ইয়াত মীৰা এজনী ছোৱালীৰ নাম। তাৰপিছৰ প্ৰশ্নটো হ'ল চাৰিও ভায়েকৰ কাণ কটা তাৰে দুটাৰ পেট ফুটা। প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ, চাৰিও ভায়েকৰ কাণ কটা তাৰে দুটাৰ পেট ফুটা। বস্তুটো কি? সময় সমাপ্ত। উত্তৰটো হ'ল তাঁতৰ সূতা। 7 নম্বৰ প্ৰশ্নটো হ'ল বুঢ়ীৰ ঘৰৰ ভিজা কঠা সেইখন নহ'লে ডাঙৰ লেঠা। প্ৰশ্নটো হ'ল বুঢ়ীৰ ঘৰৰ ভিজা কঠা সেইখন নহ'লে ডাঙৰ লেঠা। সময় সমাপ্ত। উত্তৰটো হ'ল জিভা। 8 নম্বৰ প্ৰশ্নটো হ'ল ওপৰৰ পৰা পৰিল ধুম তাৰ কটিত 100 লোম। প্ৰশ্নটো হ'ল ওপৰৰ পৰা পৰিল ধুম তাৰ কটিত 100 লোম। সময় সমাপ্ত। উত্তৰটো হ'ল কঁঠাল। 9 নম্বৰ প্ৰশ্নটো হ'ল সৰু কালত 2 শিং ডেকা হ'লে হৰে বুঢ়া কালত দুনাই গজে আকাশত চৰে। প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ, সৰু কালত 2 শিং ডেকা হ'লে হৰে বুঢ়া কালত দুনাই গজে আকাশত চৰে। সময় সমাপ্ত। উত্তৰটো হ'ল জোন। তাৰপিছৰ প্ৰশ্নটো হ'ল কাণমলা দিলে চলে তাৰ হাত পেট ভৰা নাৰী সৰু চলে দিন ৰাত। প্ৰশ্নটো হ'ল কাণমলা দিলে চলে তাৰ হাত পেট ভৰা নাৰী সৰু চলে দিন ৰাত। সময় সমাপ্ত। উত্তৰটো হ'ল খৰি। এইটো প্ৰশ্ন আপোনালৈ। প্ৰশ্নটো এয়া আপোনাৰ মোবাইল স্ক্ৰীণত। নদী আছে পানী নাই, চহৰ আছে মানুহ নাই। ইয়াৰ উত্তৰটো কমেণ্ট বক্সত লিখি জনাব। যদি আমাৰ এই ভিডিঅ'টো ভাল লাগিছে অনুগ্ৰহ কৰি এটা লাইক কৰি দিব। এনেধৰণৰ মজাৰ হাতৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। ধন্যবাদ।